হাই গাইজ, কি খবৰ? ভালনে? আশা কৰোঁ সকলো ভালে কুশলে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি কাতি বিহু, তাৰপিছত মই ৰাতিপুৱাই উঠি পেলাই ধুনীয়াকৈ গাটো ধুই লৈছোঁ। গাটো ধুই পেলাই এতিয়া পথাৰত যাম। পথাৰত গৈ পেলাই ধুনীয়াকৈ ধানখিনি চাই আহিম। তাৰপৰা ধানখিনি চাই পেলাই এটা কুঁৱা কৰি আহিম। তাৰপিছত আৰু গোটেইখিনি বস্তু আপোনালোকক দেখাই যাম। ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ ফালৰ পৰা সকলো বন্ধু বান্ধৱীলৈকে কাতি বিহুৰ শুভেচ্ছা থাকিলে। আৰু এইফালে কাটি লৈছোঁ মই তামোল পাত মাৰিব লাগে আজি ধানত। গৈ পেলাই এতিয়া মই গোটেইখিনি কামখিনি কৰি আহোঁ আৰু আপোনালোকক দেখাই যাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু মই এতিয়া গৈ আছোঁ পথাৰত গৈ ফাৰ্ষ্টত পথাৰৰ কামখিনি কৰি আহোঁগৈ। তাৰপিছত বাকী কামখিনি আপোনালোকক দেখাই যাম। পথাৰৰ পৰা আহি পেলাই ধুনীয়াকৈ এটা তুলসী পুলি লগাম। তাৰপিছত আগতে মই পথাৰৰ কামখিনি কৰি আহোঁ ব'লকচোন। আৰু এইফালে কিমান ৰ'দৰ পাৱাৰটো বাঢ়ি গৈছে দেখিছে। ৰ'দৰ পাৱাৰটো এতিয়া দিনে দিনে বাঢ়িয়ে আছে। এতিয়া ৰাতিপুৱা হৈ আছে, কিমান টান ৰ'দ দি আছে। আৰু মই এতিয়া পথাৰৰ মাজে মাজে আহি পাই আছোঁ। তাৰপিছত এইখিনি আমাৰ নহয়, আমাৰখিনি অকণমান আগত আছে। ব'লকচোন আপোনালোকে ভিডিঅ'টো চাই থাকক। ভাল লাগিলে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চাওকচোন ধানখিনি কেনেকুৱা লাগিছে। আৰু এতিয়া মই আহি পাই গ'লোঁ পথাৰৰ মাজত আছোঁ। এতিয়া মই পথাৰৰ মাজৰ পৰা আপোনালোকক দেখাই আছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে ক'ব, কমেণ্ট কৰিব। লগতে আৰু ভিডিঅ'টো চাব, লাইক কৰিব। চাওকচোন কেনেকুৱা লাগিছে পথাৰৰ ভিউটো। ধানখিনি ভাল হৈছে নে বেয়া হৈছে অলপ ক'বচোন। আপোনালোকে চাব ভিডিঅ'টো আৰু জনাব ধানবোৰ কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে। আৰু মোৰ এতিয়া গোটেইখিনি পথাৰৰ কামখিনি হৈ গ'ল আপোনাৰ। এতিয়া ঘৰত যাম। ঘৰত গৈ ফাৰ্ষ্টে মই লগাব লাগিব এটা তুলসী পুলিটো লগাই লওঁ। আকৌ সন্ধিয়া আহিব লাগিব পথাৰত। আহি পেলাই ধুনীয়াকৈ চাকি বন্তিখিনি জ্বলাবই লাগিব। আৰু এইফালে ধুনীয়াকৈ ঘৰ দুৱাৰবিলাক বৈ মুচি আছে। ধুনীয়াকৈ ঘৰ দুৱাৰবিলাক মানে কি ধুনীয়াকৈ মুচি লৈছে আৰু সন্ধিয়ালৈ চাকি বন্তি ধুনীয়াকৈ লগাব লাগিব। আৰু এইফালে ধুনীয়াকৈ মাই বুট মগুখিনি জিকাই তুলসী গছ, মই তুলসী গছজোপা লগাই পেলাই ধুনীয়াকৈ আপোনাৰ মুচি সাজি ধুনীয়াকৈ বস্তুখিনি জেগাখিনি লৈছোঁ। আৰু ত' গাইজ মানে মই এতিয়া পথাৰত চাকি গছ জ্বলাবৰ কাৰণে ওলাইছোঁ। আৰু পথাৰত ফাৰ্ষ্টে গৈ চাকি গছ লগাই আহোঁগৈ। এয়া লৈছোঁ এগছ চাকি লৈছোঁ, তাৰপৰা ধূপ লৈছোঁ, মিঠাতেল লৈছোঁ, তাৰপৰা এইডাল লৈছোঁ আপোনাৰ এয়া পুতি মানে চাকি গছ জ্বলাব লাগিব। তেনেহ'লে ব'লকচোন এতিয়া আমি পথাৰৰ কামখিনি কৰি আহোঁগৈ। গাইজ মই এতিয়া মানে কি পথাৰলৈ গৈ আছোঁ। আৰু পথাৰত গৈ পেলাই ফাৰ্ষ্টে পথাৰৰ কামখিনি কৰি আহোঁগৈ। তাৰপিছত ঘৰৰ যিমানখিনি পূজা হয় পূজাখিনি আপোনালোকক দেখাই যাওঁ। আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তুলসী তলে জয় জয় ৰাম, তুলসী তলে মৃগ পহু চৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে। এতিয়া আৰু ইয়াৰ চাকি বন্তিখিনি জ্বলোৱা হ'ল। আৰু এতিয়া ঘৰত যাওঁ। এতিয়া আমি গৈ আছোঁ আৰু পথাৰৰ মাজে মাজে সৰু সৰু আলি দি এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু তেনেহ'লে এতিয়া ঘৰৰ বাকী যিমানখিনি বস্তু আছে সেইখিনি দেখাই যাম। আপোনালোকে ভিডিঅ'টো চাই যাব। পথাৰৰ মাজত চাকি জ্বলি আছে, চাওক কি ধুনীয়া লাগিছে। ইয়া চাওক, আমি তাতে চাকি জ্বলাই আহিছিলোঁ। এইটো আমাৰ নামঘৰ, মায়ে ধুনীয়াকৈ চাকি বন্তি ইয়াত জ্বলালে। এতিয়া এইফালৰ বাকী যিমানখিনি কাম কৰিব লাগে সেইখিনি বয়ে কৰিছে। আৰু আপোনাৰ চাকি বন্তি ধুনীয়াকৈ চবেই মিলি পেলাই ধুনীয়াকৈ এটা সেৱা লওঁ। আৰু এয়া হ'ল আমাৰ ঘৰৰ গেটৰ পদূলিখিনি প্ৰসাদ। আমি ধুনীয়াকৈ এতিয়া আৰু প্ৰসাদখিনি আৰু খামগৈ। আৰু চ' গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু যদি চাই ভাল লাগিলে লাইক কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই।